তো গাইজ ওয়েলকাম বেক টু মাই চেনেল আৰু আজি আমাৰ আলি আই লিগাং তো সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ আলি আই লিগাঙৰ। তো গতিকে আমাৰ কালি পৰহিৰ পৰা কষ্ট কৰি বনোৱা আমাৰ গেটটোক চাই লওঁ পুনৰ। তো গাইজ লিগাঙৰ কাৰণে মোৰ এক্সাইটমেণ্টৰ কথা কি নক'ম আপোনালোকক, কাৰণ ৰাতিপুৱাৰ পৰা শুই উঠিয়ে মই গা ধুই পিনি এতিয়া বৰ্তমান ইয়াতে আহিছোঁগৈ। তো গাইজ খন্তেক পাছতে আমাৰ মানুহবোৰ ইয়াতে আহি পাবহি আৰু ইয়াৰ পাছত আমাৰ লিগাঙৰ কামবোৰ কৰা হ'ব। তো চাই লওঁ পলক। তো গাইজ এয়া হৈছে আমাৰ মৈৰং ঘৰ। তো আশা কৰিছোঁ গাইজ সকলোৱে ভাল পাইছে আৰু আমাৰ লিগাঙৰ মৈৰং ঘৰৰ ওপৰত হোৱা কাৰ্যবোৰ চাই লওঁ পলক। বছরে প্রতি কোনো পাহাড় টকা তহিলা গিলাক দত্ত মংদিনা গলো সামু পগলুকে ইগে বগ বলা গলুম ইয়াম বত্তে আনে ইগে বগ বমনা গলুকে তাতে আয় বলি ইগে বমনা গলু সিন্দা নিয়ম নীতি যেম সামু পগলু ইগা বমনা গলুকে সামু পর হয় আব পজেন পুপজার পলা দুদা পজেন গলু মিসি রঙাম সেম জেন সুলাগুই পর সামদা পজেন গলুম সামু পর আয়া গাসি পজেন লিক বিলাক আমদা তেজি মোলা নলুম দনি বলো নলুম আতুলে বেগানো সে গান তাকুকে তো গাইজ ডেকা গাভৰুসকলৰ সেৱা ইয়াতে হৈছে। তো ইয়াতে ডেকা গাভৰুসকলৰ ডাঙৰীয়া যোগান কৰা হ'ব। গাইজ এইটো ডাঙৰীয়া ভাগখন আমি ডেকা সমাজে পাইছোঁ আৰু এয়া মামা ডেকা বৰা ডাঙৰীয়া আমাৰ গাঁৱৰ। গাইজ এতিয়া আমাৰ আমলি লেগতটো হ'ব কাম কাৰ্যটো। চ' আপোনালোকক মই দেখুৱাই দিম, চাই থাকিব মোৰ লগত। তো মোৰ অলপ স্মাৰ্ট লাগিছিলে গাইজ, ভাবিছোঁ মই স্মাৰ্ট লাগিছে। গাইজ চিগনাবোৰ চিগনাৰ ইয়াতে সেৱা চলিছে। তো গাইজ বৰ্তমান আমলি লেগতৰ কাম কাৰ্যত হ'ব গৈছে। ইয়াৰ পৰা মানুহবোৰ সোমাব। তো চাই লওক আপোনালোকে, এতিয়া আমাৰ আমলি লেগত হ'ব কাৰ্যটো। তো ইয়াত আমাৰ পিৰবোৰ যোগাৰ কৰা হৈছে। পিৰ চুকে চুকে লগাব পিৰবোৰ, সেইটো নহ'লে আমাৰ লিগাঙে নহয় বুলি কোৱা হয়। এতিয়া আমাৰ আমলি লেগত ঠাইখন অলপ তিনিবাৰ ঘূৰা হ'ব। এবাৰ ৰাইট আৰু এবাৰ লেফ্ট আৰু এবাৰ ৰাইট, তিনিবাৰ ঘূৰা হ'ব। জোৰ পাৰ বজাৰখন আমাৰ এইখন যিহেতু পোৱা হয় অঞ্চলত আমাৰ তো আপোনালোকে হ'বলৈ দেখিছে। তো এতিয়া আমাৰ আমলি পিকত বৰ্তমান হৈছে আৰু চাই ল'ব পাৰিব। এতিয়া আমাৰ আমলি পিকত হ'ব আৰু চাই ল'ব আপোনালোকে। তো গাইজ যিহেতু আপোনালোকে জানে আমাৰ আলি আই লিগাংখন ফাগুন মাহৰ প্ৰথম বুধবাৰে কৰা হয়। উৎসৱ বুলি ক'বলৈ গ'লে মাত্ৰ এয়াই আছোঁ আমাৰ মিচিং সমাজৰ একমাত্ৰ উৎসৱ। এতিয়া আমাৰ সৰুকৈ পথাৰখন চাফা কৰা হৈছে, যেনেকৈ ফাগুন মাহত গছৰ পুলি ঠিক তেনেকৈ
হৈছে শিৱ আবু আৰু এইজনে হৈছে শিৱ আনে এই দুজনৰ নেতৃত্বত এই আমলি কীৰ্তন কাম পালিত কৰা হয় তো গাইজ এতিয়া আমাৰ সমাজক সেৱা কৰা কাৰ্যটো চলিছে তো সকলোৱে নিজৰ নিজৰ মনৰ বাঞ্ছা পূৰ কৰিবলৈ ইয়াত সেৱা কৰে সমাজৰ তো গাইজ এইজনেতো পূৰা পৰিয়ে দিছে সেৱা কৰিছে সমাজক তো নিজৰ নিজৰ শ্ৰদ্ধাৰ প্ৰতীক আৰু এইবোৰ গাইজ বহুত নাচ গান হোৱাৰ পাছত এতিয়া আমি খোৱা পৰ্বটো কৰিব গৈছোঁ যিহেতু আমাৰ ভোক লাগিছে এতিয়া বৰ্তমান সময়ো হ'ল চ' গতিকে আমি খোৱা বোৱা পৰ্বটো ষ্টাৰ্ট কৰা হৈছে আপোনালোকে চাই ল'ব ইয়াতে নিৰামিষ খোৱাবোৰে নিৰামিষ খাব পাৰিব তাৰপিছত মাংস খোৱাবোৰে মাংস খাব পাৰিব মাছো আছে যোগান তো তেওঁলোকে নিজৰ নিজৰ সামগ্ৰী ইয়াত খোৱা হ'ব গাইজ খোৱা বোৱা যোগান কৰা জেগাটো আমি অলপ চাই লওঁ আহক মোৰ লগত ইয়াত খোৱা বোৱা সকলোৱে তো গাইজ প্ৰায় 150-200জন মানুহ ইয়াতে একেবাৰে খাইছে সকলোকে এবাৰতে খাবলৈ দিয়া হ'ব তো গাইজ এয়া হৈছে বোৱাৰীসকলৰ মিচিং বোৱাৰীসকলৰ নৃত্য তো ইয়াৰ পাছতেই আমি সকলোৰে ঘৰমুৱা হ'মগৈ আৰু লিগাঙৰ সম্পূৰ্ণ কাম কাজ হৈ গ'ল এতিয়া বৰ্তমান তো আমি এতিয়া সামৰিম আৰু তো গাইজ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পালে আৰু আমাৰ মিচিং সমাজৰ কৃষ্টি সংস্কৃতিবোৰ আপোনালোকে নিশ্চয় ভাল পাব তো ইয়াকে কৈ গাইজ আজিলৈ সামৰিছোঁ আৰু আজি যদি আমাৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাব এণ্ড বাই গাইজ